নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল MK ডিজিটেল পইণ্টলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ আজি কেইবাটাও চাকৰিৰ খবৰ। গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব, যাতে মই যিসমূহ ভিডিঅ' আপলোড দিওঁ সেইসমূহ আপোনালোকে অতি সোনকালে পাই যায়। বন্ধু বান্ধৱীসকল, বলকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। প্ৰথম এডভাৰটাইজমেণ্টটো আহিছে আপোনাৰ ইণ্ডিয়ান অইলৰ ফালৰ পৰা। এডভাৰটাইজমেণ্টটো ওলাইছে 1/10/2021 তাৰিখে, অৰ্থাৎ অক্টোবৰৰ 1 তাৰিখে এইটো এডভাৰটাইজমেণ্ট ওলাইছে। আৰু আপোনাৰ অনলাইন ষ্টাৰ্ট ডেট হৈছে 5/10/2021, 5 অক্টোবৰৰ পৰা ইয়াৰ অনলাইন আৰম্ভ হৈছে, অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 25/10/2021। আৰু আপোনালোকৰ যিখিনি ইলিজিবিলিটিৰ ডকুমেণ্ট আছে সেইখিনি আপোনাৰ 1/10/2021লৈকেহে গ্ৰহণ কৰিব। বহুকেইখন ষ্টেটৰ কাৰণে এপ্ৰেণ্টিচিপ আহিছে। আমাৰ অসমত কেইটা আছে আমি চাওঁ বলক। আমাৰ অসমত টোটেল আছে আপোনাৰ 28টা। ইয়াৰ মেকানিকেল, ইলেক্ট্ৰিকেল, T&I, হিউমেন ৰিচোৰ্চ আৰু একাউণ্টেণ্ট ফাইনেন্স, এইকেইটা বিভাগত অসমৰ পৰা আপোনাৰ এপ্ৰেণ্টিচিপ ল'ব। টোটেল 28টা আছে। OBCৰ কাৰণে আছে 7টা আৰু STৰ কাৰণে 3টা আছে আপোনাৰ। SCৰ কাৰণে আছে 1টা, EWSৰ কাৰণে আছে 2টা, আনৰিজাৰ্ভৰ কাৰণে আছে 15টা আৰু PWDৰ কাৰণে আছে 2টা। টোটেল 28টা আছে অসমৰ পৰা। ITI চাৰ্টিফিকেট নহ'লেও তেওঁলোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আপোনাৰ এজ ক্ৰাইটেৰিয়াটো দিছে 18ৰ পৰা 24 বছৰৰ ভিতৰত। 1/10/2021 ভিতৰত আপোনাৰ 24 বছৰ হ'ব লাগিব, তাতকৈ বেছি হ'ব নালাগিব। আৰু ইয়াৰ ডিউৰেশ্যন অফ এপ্ৰেণ্টিচিপ ট্ৰেইনিঙৰ টেকনিচিয়ান এপ্ৰেণ্টিচিপ, ইলেক্ট্ৰিচিয়ান, মেকানিকেল আৰু T&I হ'ল 1 year। ট্ৰেড এপ্ৰেণ্টিচিপ এছিষ্টেণ্ট HR একাউণ্টেণ্টৰ হ'ল 1 year। ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ হ'ল 15 মাহ। আৰু ডেছক্ৰিপশ্যনত মই এডভাৰটাইজমেণ্টৰ লিংকটো দি দিম, তাত গৈ আপোনালোকে এডভাৰটাইজটো সম্পূৰ্ণৰূপে ধুনীয়াকৈ চাই ল'ব পাৰিব। ইয়াৰ পিছতে ইটো ৰিক্ৰুইটমেণ্ট আহিছে আপোনাৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা। গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে, লগতে আছামিজ লেংগুৱেজৰ টিচাৰৰ কাৰণেও আহিছে। এইখিনি আপোনাৰ হাইস্কুলৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে আহিছে ৰিক্ৰুইটমেণ্টটো। এডভাৰটাইজমেণ্টটো ওলাইছিলে 22 ছেপ্টেম্বৰ 2021 তাৰিখে আৰু 30 ছেপ্টেম্বৰ তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু 31 অক্টোবৰ তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে। আপোনালোকে www.madhyamikassam.gov.in গৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে আছে আপোনাৰ 3370টা টোটেল পদ, ভাগকৈ আছে, সেইখিনি আপোনালোকে চাই ল'ব। গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে আছে আপোনাৰ 1506টা পদ, তাতো ভাগকৈ আছে, কেইবাখনো ডিষ্ট্ৰিক্টৰ বাবে আছে এইখিনি। ইয়াৰ পিছতে গ্ৰেজুৱেট টিচাৰ আপোনাৰ আছামিজ লেংগুৱেজৰ কাৰণে আছে 201টা। নেক্সট আছে আপোনাৰ হিন্দী টিচাৰ 1219টা পদ, কেইখনমান ডিষ্ট্ৰিক্টত আছে। আৰু এইখিনিৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন লাগিব সম্পূৰ্ণ ডিটেইলছত আছে, আপোনালোকে ভালদৰে চাই ল'ব। মই এডভাৰটাইজমেণ্টৰ লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ভালদৰে এডভাৰটাইজমেণ্টটো চাই ল'ব আৰু আবেদন কৰিব পাৰিব। ইয়াৰ পিছতে আপোনাৰ এইটো ৰিকুৱাৰমেণ্ট আহিছে আপোনাৰ এমট্ৰণৰ ফালৰ পৰা। প্ৰথম পোষ্ট আছে আপোনাৰ এডিশ্যনেল মেনেজাৰ। টোটেল পোষ্ট আছে 2টা, SC কাৰণে 1টা, ST কাৰণে 1টা। পে'মেণ্ট আপোনাৰ 30,000ৰ পৰা 1,10,000লৈকে হ'ব। গ্ৰেড পে আপোনাৰ 16,300 টকা। 2 নম্বৰ পদটো আছে ডেপুটি মেনেজাৰ। ইয়াত টোটেল পোষ্ট আছে 5টা, ৰিজাৰ্ভৰ কাৰণে 4টা আৰু STPৰ কাৰণে 1টা। 3 নম্বৰতে আছে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ, ইয়াত টোটেল পদ আছে 7টা, ইয়াৰ ৰিজাৰ্ভৰ কাৰণে 4টা, STPৰ কাৰণে 2টা আৰু STৰ কাৰণে 1টা। আপোনাৰ 4 নম্বৰতে আছে জুনিয়ৰ এক্সিকিউটিভ অফিচাৰ, ইয়াত টোটেল পোষ্ট আছে 17টা, ৰিজাৰ্ভৰ কাৰণে 13টা, SCৰ কাৰণে 1টা, STPৰ কাৰণে 2টা আৰু STHৰ কাৰণে 1টা, OBC MOBCৰ নাই। আৰু এইখিনিৰ আপোনাৰ এজ দিছে আপোনাৰ মেক্সিমাম লেছ দেন 18 years আৰু more than 44 years।
জেনেৰেল আনৰিজাৰ্ভ গোটেইখিনিৰ কাৰণে, আৰু 47 দিছে আপোনাৰ OBC MOBCৰ কাৰণে, আৰু 49 দিছে ST SCৰ কাৰণে। আৰু আপোনাৰ যিখিনি PWD কেণ্ডিডেট তেওঁলোকৰ কাৰণে 49 ইয়াৰ্ছে হ'ব। আপুনি এপ্লাই কৰিবৰ কাৰণে যিটো ৱেবছাইট আছে www.mtron.in, তাত গৈ পেলাই আপুনি 23/10/2021 তাৰিখৰ আগত অনলাইন আবেদন কৰিব পাৰিব। মই এডভাৰটাইজমেণ্টৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। গোটেইকেইটা জবৰে ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট মই ডেছক্ৰিপশ্যনত দি দিম। এটাকেইটা এডভাৰটাইজমেণ্ট আপোনালোকে ভালদৰে চাই ল'ব পাৰিব, আৰু আবেদন প্ৰক্ৰিয়া চলি আছে, আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।